প্ৰথম কথা যে মই যেতিয়া ছিংগাপুৰত আছিলোঁ সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলোঁ আৰু মই আজি মোৰ দুখ লাগিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তেওঁলোকে ঠিক আছে মই ডেফিনেটলি মই প্ৰশাসনক সহায় মানে তেওঁলোকক মই ফুল ছাপোৰ্ট দিম কিন্তু সেই অনুষ্ঠানটো কৰিবলৈ গৈছিলোঁ কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলোঁ মানে জুবিনদাৰ গোটেই এই কাৰবাৰটোৰ লগত মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছোঁ যে মোৰ জুবিনদাৰ লগত কথা নহ'ল জুবিনদা যে এই গোটেই শ্বিডিউলটো কৰিছিলে মই গম নাপালোঁ আপোনালোকে যেনেকৈ খবৰটো পাইছিলে চাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলোঁ যে জুবিনদা এক্সিডেণ্ট হৈছে জুবিনদা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ঠিক আছে যিহেতু মোৰ এতিয়া কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই ছাপোৰ্ট কৰিম আৰু মানে মই ছাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শ্বিডিউলটো ক'ম মই কেনেকৈ গৈছিলোঁ কেনেকৈ আহি পালোহি